আপোনালোকৰ সংবাদ মাধ্যমৰ বন্ধুগণৰ জৰিয়তে আমি এই কথা এটা সকীয়াই দিওঁ যে চৰকাৰক আৰু ভাৰত চৰকাৰক আমাৰ যিটো ৰেলপথ যিটো অৱৰোধ এইটো স্থগিত ৰখা হোৱা নাই। আমাৰ কেন্দ্ৰৰ নিৰ্দেশনা অনুযায়ী আমাৰ যিটো ভাৰত চৰকাৰে যিটো বাৰ্তা দিছে এই বাৰ্তাটো 7 দিনৰ ভিতৰত আমাৰ যিটো কেএলঅ আৰু কেএনৰ যিটো শান্তি চুক্তিৰ কাৰণে যিটো পিচ একৰ্ড সেই পিচ একৰ্ডটো ফলপ্ৰসূ কৰিব আৰু ফলপ্ৰসূ যদি 7 দিনৰ ভিতৰত নকৰে তে পৰৱৰ্তী পৰ্যায়ত আমি ভাৰতীয় অৰ্থনীতিৰ মুদ্ৰাস্ফীতি ৰেলপথ অৱৰোধ আৰু নেশ্যনেল হাইৱে এই দুটা কাৰ্যসূচী আমাৰ চলি যাব আৰু সেইটোৰ কাৰণে আমি প্ৰশাসনৰ কোনো ধৰণৰ যিটো ভ্ৰক্ষেপ নকৰাকৈ আমি গণতান্ত্ৰিকভাৱে আমি আগুৱাই যাম, যিটো নেকি আমাৰ যিটো কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো নেকি আমাৰ মুখ্য উদ্দেশ্য। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা কথা ৰাইজক আৰু সমূহ জাতীয় প্ৰেমী যিবিলাক ৰাইজ আছে তেওঁলোক আৰু প্ৰশাসনৰ মানুহ এটা কথা অনুৰোধ কৰোঁ যে কোচ ৰাজবংশী এনেকুৱা জাতি, এই জাতিটো বিশ্বৰ ভিতৰত সবচে প্ৰতাৰক হিচাপে গণ্য কৰি আছে প্ৰশাসনে, চৰকাৰে। আৰু এইটো আমি যেতিয়া নেকি আগতে যিটো দাবী কৰা এইটো ৰাজ্য নহয়, দাবী কৰি আমি জনজাতি কোনো বিচৰা নাই, কাৰণ এইটো দাবী কৰাটো আমাৰ এটা লক্ষণ হয়। আমি যিটো সাংবিধানিক মৰ্যাদা আমাৰ যে আগতে যিটো কমতাবৰ আছিল সেইটো আমি পুনৰ গঠনহে বিচাৰিছোঁ। আৰু সেইটো লক্ষ্য ৰাখি আমাৰ যিটো জাতীয় নেতা জীৱন সিংহ সংগ্ৰামত গৈছিল আৰু তেওঁলোকক আমন্ত্ৰণ ক্ৰমে ভাৰত চৰকাৰে আনিছিল। আৰু আমিও এনেকুৱা এটা পৰ্যায় দেখা নাই যে কোনো এটা সহস্ৰ সংগ্ৰামীৰ নেতাক আনি পেলাই শান্তি চুক্তিৰ কাৰণে আলোচনা কৰি পেলাই আলোচনা হ'ল, কিন্তু ফলপ্ৰসূ কৰি যিটো বলবৎ কৰা নাই সেইটো আমি খুবেই একদম দুখজনক আৰু ক্ষোভজনক। আৰু সেইটো আমি পৰৱৰ্তী পৰ্যায়ত আমাৰ যিটো কোচ ৰাজবংশী জনগণ কামতপুৰী জনগণ সেইটো কোনো প্ৰকাৰে সহ্য নকৰে। আৰু আগন্তুক দিনত আমি খুব ৰিচেণ্টলি ভয়াৱহ কাৰ্যসূচী আমি হাতত ল'ম। সেইটো কাৰণে আমাৰ প্ৰশাসনে দায়ী থাকিব, ভাৰত চৰকাৰ দায়ী থাকিব, অসম চৰকাৰ দায়ী থাকিব, আৰু আমি কোচ ৰাজবংশী জনগণ কোনো প্ৰকাৰে দায়ী নাথাকিম। 7 দিনৰ সময়সীমা দিয়া আপোনালোকক বান্ধি পেলাই তেওঁলোকে নিৰাময় কৰাৰ প্ৰতিশ্ৰুতি দিছে। 7 দিন এসপ্তাহ পাৰ হৈ যোৱাৰ পিছত যদিহে নহয় কি সিদ্ধান্ত হ'ব পৰৱৰ্তী সময়ত? হয়, তেওঁলোকে ভাৰত চৰকাৰে গৃহ বিভাগে আমাৰ এটা অনাৰ দিছে যে 7 দিনৰ ভিতৰত যাতে পিচ একৰ্ডৰ বিষয়ে আমাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গৰ আমাৰ জাতীয় মাটিৰ যে আইকনিক লিডাৰ যিজন নেকি জীৱন সিংহ কোচৰ লগত তেখেতৰ লগত 7 দিনৰ ভিতৰত আলোচনা কৰি আমাৰ যিটো নেকি যিটো নিৰৱচ্ছিন্ন যিটো নেকি প্ৰাপ্য যিটো অধিকাৰ সেইটো ৰাখিব। আৰু যদি নহয় তো মই পৰৱৰ্তী আপোনালোকৰ মাধ্যমৰ যোগেদি জনাওঁ আমাৰ দুটাই কাৰ্যসূচী আছে। এটা হ'ল কি নেশ্যনেল হাইৱে অৱৰোধ আৰু আমাৰ ভাৰত চৰকাৰৰ যিটো নেকি ৰেল বিভাগৰ যিটো নেকি পথ আমি সেইটো স্তব্ধ কৰিম। অসম, বেংগল আৰু বিহাৰ তিনি ৰাজ্যত। হয়, ৰেলপথ অৱৰোধ কাৰ্যসূচী আছিলে, কিন্তু বিশেষ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন বা আদেশৰ পাছতে আপোনালোকে 7 দিনৰ সময়ৰ বাবে আজি স্থগিত ৰখা হ'ল, কি ক'ব? হয়, আমাক যিটো আমাৰ ভাৰত চৰকাৰে কৰিছে আমি মানিছোঁ। এতিয়া 7 দিনৰ ভিতৰত যদি আমাৰ পিচ একৰ্ডৰ বিষয়ে যদি একো মাত নামাতে ইয়াতকৈ ভয়ংকৰ আমি আন্দোলন কৰিম। আমাৰ যিটো আমাৰ ৰেলপথ অৱৰোধ সেইটো কৰিমে, আমি একদম পূৰা অসম স্তব্ধ কৰি দিম। এইখিনি ক'ব লাগে।